নমস্কাৰ মোৰ পাকঘৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকলৈ লৈ আহিছো খুব সহজে কম সময়তে পাউডাৰ গাখীৰৰ পৰা বনাব পৰা পেৰাৰ ৰেচিপি। এইটো ৰেচিপি খাবলৈ খুব ভাল লাগে। এতিয়া ৰেচিপিটো চাওচোন আহক। এতিয়া এখন ননষ্টিক কেৰাহী গেছত উঠাই দিছো আৰু গেছৰ ফ্লেম লো ৰাখিছো। এতিয়া কেৰাহীত 2 চামুচ ঘি দি দিছো আৰু ঘিখিনি গলিব দিছো। এতিয়া ইয়াত দি দিছো আধা কাপ গাখীৰ, 2 চামুচ খেজুৰৰ গুড় আৰু আধা চামুচ ইলাচিৰ গুড়ি। এতিয়া গোটেইখিনি ভালদৰে মিলাই লৈছো। আপোনালোকে গাখীৰ নাথাকিলে আধা কাপ কনডেন্স মিল্ক ব্যৱহাৰ কৰিব পাৰে আৰু গুড়ৰ সলনি চেনিও ব্যৱহাৰ কৰিব পাৰে। এতিয়া এনেদৰে গাখীৰখিনি 2 পৰা 3 মিনিটৰ কাৰণে উতলিব দিম। এয়া চাওক উতল আহিলে আৰু গুড়খিনিও গলি গ'ল। এতিয়া ইয়াত দি দিছোঁ 2 কাপ পাউডাৰ গাখীৰ আৰু এতিয়া লো ফ্লেমতে গোটেইখিনি ভালদৰে এনেদৰে মিলাই লৈছোঁ। এনেদৰে 4 পৰা 5 মিনিটৰ কাৰণে গোটেইখিনি মিশ্ৰণ একেৰাহে লৰাই থাকিব লাগিব, নহ'লে পাউডাৰ গাখীৰখিনি গোটা বান্ধি যাব। এয়া চাওক গোটেইখিনি ভালদৰে মিলি গ'ল আৰু পেৰাৰ কাৰণে আমাৰ মিশ্ৰণ ৰেডি হৈ গ'ল। এতিয়া গেছৰ ফ্লেম অফ কৰি দিছোঁ আৰু মিশ্ৰণখিনি এটা বাতিলৈ এনেদৰে কাঢ়ি লৈছোঁ। মিশ্ৰণখিনি এতিয়া 2 মিনিটৰ কাৰণে অকণমান ঠাণ্ডা হ'বলৈ দিম। 2 মিনিট পিছত মিশ্ৰণখিনি হাতেৰে এনেদৰে মঠি ল'ম। ভালদৰে মঠি লোৱাৰ পিছত মিশ্ৰণখিনি মিহি হৈ গ'ল। পেৰাখিনি সজাবৰ কাৰণে মই অলপমান পিস্তা লৈছোঁ। আপোনালোকে যিকোনো ড্ৰাই ফ্ৰুটছ ল'ব পাৰে। এতিয়া পেৰাৰ আকাৰ দিবৰ কাৰণে অলপমান মিশ্ৰণ লৈছোঁ আৰু মিশ্ৰণখিনি এনেদৰে অকণমান সময় মুঠিয়াই লৈছোঁ। অকণমান সময় মুঠিয়াই লোৱাৰ পিছত এতিয়া এনেদৰে হাতৰ তলুৱাত ঘূৰাই দিছোঁ। আৰু আঙুলিৰে এনেদৰে চেপেটা কৰি পেৰাৰ আকাৰ দিছোঁ। এতিয়া মাজত এটা আঙুলিৰে অকণমান হেঁচি দিছোঁ আৰু ইয়াতে এটা পিস্তা এনেদৰে লগাই দিছোঁ। এনেদৰে মই গোটেইখিনি পেৰা বনাই ল'লোঁ। এইখিনি মিশ্ৰণৰ পৰা মুঠতে মই 13টা পেৰা বনালোঁ। এনেদৰে পাউডাৰ গাখীৰৰ পৰা আপোনালোকেও পেৰা বনাব আৰু কেনে পালে মোক জনাব। মোৰ চেনেলটোৰ ভিডিঅ'খিনি চাই যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল বাটনটো ক্লিক কৰিব। তেনেহ'লে আজিলৈ আহোঁ। নমস্কাৰ।